কমলি বাইদেউ তথা হাগ্ৰামা মহিলাৰী ডাঙৰীয়া ছাৰ তথা আমাৰ প্ৰাক্তন MCLA মানে নেলছন বড়ো ডাঙৰীয়াৰ আৰু এতিয়া উপায়বিহীন হৈছে তেওঁলোকে আমাৰ মানে প্ৰমোদ বড়ো ছাৰক গালি পৰাৰ বাদে তেওঁলোকৰ আৰু উপায়বিহীন হৈ তেওঁলোকে যা তা বকি আছে আৰু এইবোৰ আমাৰ নাৰী শক্তি আমাৰ BTR অঞ্চলৰ সকলো নাৰীয়ে মানে প্ৰতিবাদ কৰিবলৈ আমি ওলাইছোঁ। এইবাৰ আমি ইউপিৰ চৰকাৰ আনিম আৰু আমাৰ ৩২ নং বেৰৰ সমষ্টিৰ পৰা মনোনীত প্ৰাৰ্থী শ্ৰীযুত সন্মানীয় দাওবৈশ্য বড়ো ডাঙৰীয়াক আমি বিপুল ভোটত জয়যুক্ত কৰাই আমি মানে এই ভেৰগাঁও সমষ্টিক উন্নত কৰাৰ লগে লগে চৰকাৰৰ ওপৰত প্ৰমোদ বড়ো ডাঙৰীয়াক চিফ বনোৱাৰ আমাৰ আশা আৰু আকাংক্ষাটো আমি সম্পূৰ্ণভাৱে পূৰা কৰিম বুলি আমি আগবাঢ়ি আহিছোঁ। আমাৰ মানে ইউপিএল চৰকাৰৰ প্ৰমোদ বড়ো ডাঙৰীয়াৰ এখন সুন্দৰ পৰিকল্পনা লৈ আমাক আগবঢ়াই লৈ যাবৰ কাৰণে চেষ্টা কৰিছে। আমাৰ ইউপিএল চৰকাৰ অহাৰ লগে লগে তেওঁলোকে মহিলাসকলৰ কাৰণে মানে প্ৰতিটো চেল্ফ হেল্প গোটত 75,000কে তেওঁলোকে আমাক মানে টকা দি লগতে ট্ৰেইনিঙৰ ব্যৱস্থা কৰিবৰ কাৰণে তেওঁলোকে আগবাঢ়ি আহিছে। তাৰ লগে লগে মহিলাসকলে বিভিন্ন ক্ষেত্ৰত মানে চাকৰিৰ দিশত হওক শিক্ষাৰ দিশত হওক বিভিন্ন ক্ষেত্ৰত তেওঁলোকে মহিলাসকলক 33% ৰিজাৰ্ভেশ্যনৰ কথা তেওঁলোকে কৈ আহিছে আৰু মহিলা VCTC চেয়াৰমেন মেম্বাৰ আদিকে লৈ তেওঁলোকে বহুত ধুনীয়া পৰিকল্পনা মানে আগুৱাই লৈ আহিবৰ কাৰণে অবড়োৰ ক্ষেত্ৰত মানে ক'বলগীয়া এইটো অবড়ো নন বড়োৰ কথাটো আগৰ পৰাই তেনেকুৱা চলি আছে, কিন্তু আমি তাৰ ক্ষেত্ৰত ইমান হেৰি হোৱা নাই। তাৰমানে আমি ইউপিএলক ছাপোৰ্ট কৰিছোঁ আৰু ইউপিএলকে ছাপোৰ্ট কৰি আহিম আৰু যিখিনি তেওঁলোকে মানে বড়ো আহিলে বা ইউপিএলৰ চৰকাৰ আহিলে অবড়োবোৰক ইয়াৰ পৰা খেদিব, মাটিৰ অধিকাৰ কাঢ়ি লৈ যাব, এইবোৰ কথা কৈ আছে। কিন্তু আমি আজি 17 বছৰত তেওঁলোকৰ পৰা কিনো সুবিধা পাইছোঁ? আমাৰ আজি শিক্ষিত ল'ৰা ছোৱালীয়ে মানে উন্নত মানৰ কাম বন পোৱা নাই, শিক্ষাৰ অৰ্হতা থকা স্বত্তেও তেওঁলোকে মানে চাকৰি বাকৰি পোৱা নাই আৰু তাৰমানে যিবোৰে টকাৰ যোগেদি তেওঁলোকক টকা দিয়ে কিনিব পাৰে, টকা দিব পাৰে, তেওঁলোকে ডিগ্ৰী নথকা স্বত্তেও চাকৰি বাকৰিৰ সুবিধাটো দিছে। গতিকে আমি মানে তেওঁলোক বিৰোধ কৰিবৰ কাৰণে এইবাৰ দুৰ্নীতি ভ্ৰষ্টাচাৰৰ পৰা ৰক্ষা কৰিবৰ কাৰণে আমি মানে ইউপিএলক ছাপোৰ্ট কৰিছোঁ। এইটো সম্পূৰ্ণ মিছা কথা, কাৰণ আজি 17 বছৰত তেওঁলোকেহে আমাৰ পৰা কিবা কিবি কৰিবৰ কাৰণে ইফাল সিফাল বড়ো অবড়োৰ সৃষ্টি তেওঁলোকেহে আমাৰ মাজত কৰি আহিছে। আমাৰ মানে সন্মানীয় প্ৰমোদ বড়ো ডাঙৰীয়া ছাৰে এইবোৰ মানে সান্তনা প্ৰত্যেকটো আমাৰ এনেকুৱা পাব্লিক এৱাৰনেছ মিটিং হওক বা তেনেকুৱা হেৰিত তেওঁ কৈ আছে যে এইবোৰ সম্পূৰ্ণ মিছা কথা আৰু তেওঁ মানে আজিৰ আগত মানুহে যিমান সুন্দৰভাৱে ইয়াত বসবাস কৰিছিল তাতকৈ অধিক মানে ভালভাৱে বা মানে হেৰি কৰি সন্মান সহকাৰে তেওঁ আমাক মানে মাটিৰ ভূমিৰ অধিকাৰটো দিম বুলি তেওঁ প্ৰতিশ্ৰুতি দিছে আমাক। সদশেষত মই এইটোৱে অনুৰোধ কৰিব বিচাৰোঁ যে আমাৰ সমগ্ৰ BTR অঞ্চলবাসী ৰাইজক তাৰমানে যিটো অন্যায় আৰু অত্যাচাৰ 17 বছৰ কালত হৈ গৈছে, যিখিনি পাবলগীয়া সুবিধা ৰাইজে পোৱা নাই, সেইবোৰ সুবিধা যাতে মানুহবোৰে পায় আৰু অনুৰোধ জনাওঁ যে সকলোকে এইবাৰ 32 নং বেৰগাঁও সমষ্টিৰ মনোনীত প্ৰাৰ্থী শ্ৰীযুত সন্মানীয় শ্ৰী দাওবৈশ্য ডাঙৰীয়াক যাতে অধিকতকৈও অধিক ভোটত আমি যাতে ইয়াৰ পৰা জিকাই মানে BTR এখন সুন্দৰ কৰি তুলিবৰ কাৰণে সকলোকে আহ্বান জনাই আৰু প্ৰমোদ বড়ো ছাৰক যাতে আমি মানে চিফৰ ৰূপত যাতে পাব পাৰোঁ তাৰ কাৰণে সকলোকে অনুৰোধ জনাই মোৰ ক'বলগীয়া ইয়াতে সামৰণি মাৰিছোঁ।